প্ৰিয় শিক্ষক বন্ধুসকল, আশা কৰিছোঁ ইতিমধ্যেই আপোনালোকে 511 স্কুল বেছ এক্টিভিটিছ 511 বিদ্যালয়ভিত্তিক কাৰ্যাৱলীসমূহৰ অন্যান্য খণ্ডসমূহ ডাউনলোড কৰি লৈছে। আজি আমি 511.3 কণ্ট্ৰিবিউশ্যন টু স্কুল প্ৰগ্ৰেমছ 511.3 বিদ্যালয়ৰ অনুষ্ঠানৰ প্ৰতি অৱদান খণ্ডটিৰ অন্যতম এটি অংশ 511.3.4 Organization of Annual Sports or Annual Day of the School 511.3.4 বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালি বাৰ্ষিক দিন উদযাপন কৰা অনুষ্ঠিত কৰা এই শিতানটি আধৰিবলৈ লৈছোঁ। বিদ্যালয়ৰ বাৰ্ষিক খেল ধেমালি বাৰ্ষিক দিন উদযাপন কৰা অনুষ্ঠিত কৰাৰ বিন্যাস। ক বাৰ্ষিক খেল ধেমালি বাৰ্ষিক দিন অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতিমূলক কাৰ্যাৱলীৰ বিৱৰণ। অধিকাংশ বিদ্যালয়তে প্ৰতি বছৰে বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। খেল ধেমালি প্ৰতিযোগিতা অথবা বাৰ্ষিক দিনৰ আয়োজন কোনো এখন বিদ্যালয়ৰ কাৰণে মহত্বপূৰ্ণ কাৰ্য বুলি ধৰা হয়। বৰ্তমান শিক্ষা ব্যৱস্থাত খেল ধেমালিৰ এক গুৰুত্বপূৰ্ণ স্থান আছে। প্ৰতি বছৰৰ দৰে এই বছৰো আমাৰ বিদ্যালয়ত বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। গত 1-1-2018 তাৰিখত বিদ্যালয় পৰিচালনা সমিতিৰ সৈতে হোৱা আলোচনা মৰ্মে বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগেয়ে সকলো ছাত্ৰ ছাত্ৰী শিক্ষককে এই সম্বন্ধে জনোৱা হয়। ইয়াৰ কাৰণে প্ৰথমেই ঠিক কৰা হ'ল বাৰ্ষিক খেল ধেমালিৰ প্ৰতিযোগিতাত কোন কোনবিধ খেল অনুষ্ঠিত কৰা হ'ব তথা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ এখন তালিকাও প্ৰস্তুত কৰি লোৱা হ'ল। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীকে খেল ধেমালিৰ অভ্যাস প্ৰেক্টিচ কৰিবলৈ কোৱা হ'ল। ইতিমধ্যে সকলো শিক্ষককে নিজৰ নিজৰ কাৰ্যাৱলীৰ প্ৰতিলিপি দিয়া হৈছিল আৰু সকলোৱে দায়িত্ব সহকাৰে কাৰ্যাৱলী ৰূপায়ণত সহযোগ কৰিছিল। ছাত্ৰ ছাত্ৰী তথা শিক্ষকসকলে অনুষ্ঠিত হ'বলগীয়া খেল ধেমালি প্ৰতিযোগিতাৰ হেতু বিভিন্ন ক্ৰীড়াস্থলো নিৰ্মাণ কৰি উলিয়ায়। খ বাৰ্ষিক খেল ধেমালি বাৰ্ষিক দিন অনুষ্ঠিত কৰাৰ উদ্দেশ্য। বিদ্যালয়সমূহত বাৰ্ষিক খেল ধেমালি অনুষ্ঠিত কৰাৰ বিশেষ উদ্দেশ্য থাকে। শিশুসকলৰ খেল ধেমালিৰ প্ৰতি ৰুচি উৎপন্ন কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত সুস্বাস্থ্য অধিকাৰী হোৱাৰ মনোভাৱ বিকাশ কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধেমালিৰ প্ৰতি সজাগতা বৃদ্ধি কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত একতা তথা অনুশাসন ভাৱৰ বিকাশ ঘটোৱা, শিশুসকলৰ শাৰীৰিক তথা মানসিক বিকাশত সহায় কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত সহযোগিতা তথা একত্ৰিতভাৱে কাৰ্য কৰাৰ যোগ্যতাৰ উন্মেষ ঘটোৱা, কোনো পৰিস্থিতিতে হাৰ নমনা ক্ষমতাৰ মনোভাৱ বিকাশ কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত হিংসা নহয় সংঘৰ্ষৰ জৰিয়তেহে জয়লাভ কৰাৰ মানসিকতা বিকাশ কৰা, স্থানীয় স্তৰত সুসম্পন্ন খেলুৱৈ ক্ৰীড়াবিদৰ চিনাক্তকৰণ কৰা, দেশৰ প্ৰতি প্ৰতিভা বিকাশৰ কাৰ্য প্ৰাথমিক স্তৰৰ পৰাই আৰম্ভ কৰা, ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেশপ্ৰেম তথা একতা ভাৱনাৰ বিকাশ কৰা। গ বাৰ্ষিক খেল ধেমালি বাৰ্ষিক দিন অনুষ্ঠিত কৰাৰ বাবে লোৱা পদক্ষেপসমূহ। যোৱা 8-1-2018 তাৰিখ সোমবাৰে ৰাতিপুৱা 9 বজাত বিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া সপ্তাহৰ পতাকা উত্তোলন স্থানীয় আমন্ত্ৰিত অতিথি শ্ৰীযুত ৰবীন গগৈদেৱে কৰে তথা প্ৰধান শিক্ষক মহোদয়ে বাৰ্ষিক ক্ৰীড়া সপ্তাহ আৰম্ভ হোৱা বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰে। বিদ্যালয়ত বাৰ্ষিক খেল ধেমালি অনুষ্ঠিত হোৱাৰ বহু আগেয়ে ছাত্ৰ ছাত্ৰী, অন্যান্য অতিথি, অভিভাৱক তথা শিক্ষকসকল আহি উপস্থিত হয়হি তথা প্ৰধান শিক্ষক মহোদয়ে খেলসমূহৰ সকলো ব্যৱস্থা পুনৰ নিৰীক্ষণ কৰি কিছু যাৱতীয় নিৰ্দেশাৱলী প্ৰদান কৰে। ঘ বাৰ্ষিক খেল ধেমালি বাৰ্ষিক দিন অনুষ্ঠিত কৰাৰ কাৰ্যপ্ৰণালী প্ৰক্ৰিয়া পদ্ধতি। খেল ধেমালি প্ৰতিযোগিতা আৰম্ভ হোৱাৰ আগেয়ে আমন্ত্ৰিত অতিথিৰ দ্বাৰা খেলুৱৈসকলৰ পৰিচিত কৰাই দিয়া হয়। পিছত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া সকলো খেলুৱৈকে খেলৰ শপত বাক্য পাঠ কৰোৱা হয়। ইতিমধ্যেই পূৰ্বৰ আয়োজন অনুসৰি খেলপথাৰত বিভিন্ন খেলসমূহ আৰম্ভ হয়। সকলো ছাত্ৰ ছাত্ৰীয়ে উৎসাহ ও উদ্যমৰে খেলত আগভাগ ল'লে।
কোনোবা বিজয়ী হৈছিল অথবা হাৰিছিল। অভিভাৱকসকলেও এই খেল আয়োজনৰ সুন্দৰভাৱে উপভোগ কৰিলে। খেল ধেমালি প্ৰতিযোগিতাৰ অন্তত সকলো বিজয়ী তথা সন্তোষজনক প্ৰদৰ্শন কৰা ছাত্ৰ ছাত্ৰীসকলক মেডেল আৰু একোখনকৈ মানপত্ৰ প্ৰদান কৰি সন্মানিত কৰা হয়। বঁটা বিতৰণী সভাৰ অন্তত প্ৰধান শিক্ষক মহোদয়ে ছাত্ৰ ছাত্ৰীসকলৰ খেলৰ প্ৰতি উৎসাহ উদ্যমৰ প্ৰশংসা ব্যক্ত কৰে আৰু লগতে অভিভাৱকসকলকো কৃতজ্ঞতা জনায়। বাৰ্ষিক খেল ধেমালি বাৰ্ষিক দিন অনুষ্ঠিত কৰোঁতে সন্মুখীন হোৱা সমস্যাসমূহ। খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত কৰোঁতে কিছু সমস্যাৰ সন্মুখীন হোৱা দেখা গ'ল। খেলৰ আয়োজনস্থলীত পৰ্যাপ্ত দৰ্শকৰ বহা চকীৰ অভাৱ, খেলৰ সময়ত ২-৩জন খেলুৱৈ আঘাতপ্ৰাপ্ত হ'ল, দৰ্শকৰ সংখ্যা বাঢ়ি অহাৰ লগে লগে খোৱাপানীৰ সমস্যাই দেখা দিলে, নিম্ন শ্ৰেণীৰ শিশুসকলে খেলৰ কিছু নিয়ম মানি নচলিলে, গৰম বতৰেও খেলুৱৈসকলক কিছু আমনি দিয়া দেখা গ'ল। প্ৰথম সমস্যাৰ লগত জড়িত আগবঢ়োৱা সমাধানসমূহ। খেলৰ আয়োজনস্থলীত বিদ্যালয়ৰ চকীৰ উপৰিও অন্যান্য বেঞ্চ পাতিত বহাৰ ব্যৱস্থা, খেলৰ সময়ত আঘাতপ্ৰাপ্ত হোৱা ছাত্ৰ ছাত্ৰীক ততাতৈয়াকৈ নিকটতম চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা, খেলুৱৈ তথা দৰ্শকসকলৰ কাৰণে পৰ্যাপ্ত পৰিমাণে পানী মজুত ৰাখিবলৈ অন্যান্য উৎসৰ দ্বাৰা ব্যৱস্থা কৰা, খেলুৱৈসকলক খেলৰ পূৰ্বে খেলৰ কিছু নিয়মৰ বিষয়ে পূৰ্বজ্ঞান দিয়া। দ্বিতীয় বিদ্যালয়ৰ পৰিৱেশৰ ওপৰত বাৰ্ষিক বছৰেকীয়া খেল ধেমালি বাৰ্ষিক দিনৰ আয়োজনৰ প্ৰভাৱ। বাৰ্ষিক খেল ধেমালি প্ৰতিযোগিতাৰ আয়োজনে বিদ্যালয়ৰ পৰিৱেশৰ ওপৰত যোগাত্মক প্ৰভাৱ পেলোৱা দেখা গ'ল। খেল ধেমালি আয়োজনৰ দ্বাৰা সকলো দৰ্শক আৰু ছাত্ৰ ছাত্ৰীসকলো সন্তোষিত হ'ল। যিসকল প্ৰতিযোগীয়ে খেল ধেমালিত অংশগ্ৰহণ কৰা নাছিল তেওঁলোকো আগন্তুক বৰ্ষৰ ক্ৰীড়া সপ্তাহত অংশগ্ৰহণ কৰাৰ আগ্ৰহ প্ৰকাশ কৰিলে। ছাত্ৰ ছাত্ৰীসকলৰ মাজত খেল ধেমালিৰ প্ৰতি আৰু অধিক সজাগতা বৃদ্ধি হ'ল। সুস্বাস্থ্য অধিকাৰী তথা মানসিক বিকাশত শিশুহঁতৰ জীৱনত খেল ধেমালি যে অসীম গুৰুত্ব আছে তাক অভিভাৱকসকলেও অনুধাৱন কৰিব পাৰিলে।